জয় শ্ৰী ৰাধে কৃষ্ণ। ভগৱানমুখী হোৱাটো মানুহৰ ধৰ্ম, সেয়াই হৈছে যথাৰ্থ মনুষ্য জীৱন। পশুবোৰে বুজিব নোৱাৰে ভগৱান আছে নে নাই, আৰু তেওঁৱেই চব কিছুৰ মালিক। পশুবোৰে বৈদিক শাস্ত্ৰ অধ্যয়ন কৰিব নোৱাৰে, সিহঁতে কোনো উপদেশ গ্ৰহণ কৰিব নোৱাৰে। সমস্ত বৈদিক শাস্ত্ৰ মানুহৰ কাৰণে, মানুহৰ মংগল বিধানৰ কাৰণে। সেয়েহে তথাকথিত যিসকল মানুহে বৈদিক শাস্ত্ৰৰ নিৰ্দেশ গ্ৰহণ কৰিব নিবিচাৰে, ভগৱানৰ অস্তিত্বক বিশ্বাস নকৰে, তেওঁলোক এটা পশুৰ বাহিৰে আন একো নহয়। সেইৰকম মানুহ আৰু পশুৰ মাজত পাৰ্থক্য হৈছে পশুৰ 4খন ঠেং আছে আৰু মানুহৰ 2খন। আমি আজি নিজকে সভ্য মানুহ বুলি গণ্য কৰোঁ। আমি আধুনিক সভ্যতাৰ শিখৰত আমি বিজ্ঞানক বিশ্বাস কৰোঁ। আমাক প্ৰমাণ লাগে, আমি ভগৱানক বিশ্বাস নকৰোঁ। প্ৰমাণ আমাৰ চকুৰ সন্মুখত। আজি সমাজৰ চাৰিওফালে যদি লক্ষ্য কৰা যায়, চাৰিওফালে আমি দেখিব পাম পাশবিকতা। মানুহৰ মাজত মৰম স্নেহ নাই। মানুহক হত্যা কৰাটো সাধাৰণ ঘটনাত পৰিণত হৈছে। এখন দেশে আন এখন দেশৰ ওপৰত আক্ৰমণ কৰিছে, হাজাৰ হাজাৰ নিৰীহ জনগণক হত্যা কৰিছে, দেশত লুণ্ঠন চলিছে। কিয়? কাৰণ মানুহে বৈদিক জ্ঞানক পাহৰি গৈছে, ভগৱানৰ অস্তিত্বক পাহৰি গৈছে, যাৰ ফলত মানুহ পশুত পৰিণত হৈছে। বৈদিক শাস্ত্ৰত আগতেই উল্লেখ কৰিছে যে মানুহে বৈদিক জ্ঞান আহৰণ নকৰে, ভগৱানক বিশ্বাস নকৰে, তেওঁলোক পশুৰ বাহিৰে আন একো নহয়। গতিকে আমি প্ৰমাণ পালোঁ যে পশুৰ দ্বাৰা পৰিচালিত সমাজত সুখ শান্তি বিচাৰি লাভ নাই। সুখ শান্তি সমাজত পাবলৈ হ'লে আমাক ভগৱানমুখী হোৱাটো অপৰিহাৰ্য। আধুনিক শিক্ষাই মানুহক নৰধমত পৰিণত কৰিছে। আমি মূৰ্খ মানুহবোৰে শিক্ষা দিছোঁ জড় জগতক ভোগ কৰাই জীৱনৰ উদ্দেশ্য। এয়াই হৈছে এই যুগৰ প্ৰভাৱ, এয়াই হৈছে কলিযুগ, প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ যুগ। সেয়েহে আমাক খুব সাৱধান হ'ব লাগিব। আমি মানুহ হ'ব লাগিব, ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। তেতিয়াহে আমি সুখী হ'ব পাৰিম, আনন্দিত হ'ব পাৰিম। ভগৱান বাকে বিহাৰীৰ ওপৰত বিশ্বাস ৰাখক আৰু সুখী হওক। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।